300 জন ইয়াতে আনিছোঁ আমি পৰিৱৰ্তন সময়ত যিখিনি বাকী আছে এইবিলাক আমি জইনিং কৰাম। এইবিলাক আমাৰ 28 নং গোসাইগাঁও সমষ্টিৰ আণ্ডাৰত বিভিন্ন জাগাৰ পৰা তামাৰহাট হাতীদুৰা এইবিলাক জাগাৰ পৰা আছে। আমাৰ বিটিআৰৰ বাহিৰৰ আমাৰ ভোটাৰ ৰাইজো আছে ইয়াতে। আমাৰ ইপিপিএল দলৰ নীতি আদৰ্শক ভাল পাই পেলাই তেখেতে সকলোৱে জইন কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ। আমাৰ দলত আমি আঁকোৱালি লৈছোঁ আৰু আমাৰ দলত একেলগে আমি সমিল মিলে কাম কৰি যাম বুলি আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ইয়াতে। গতিকে তেনেকৈ ইয়াত বুলি নহয়, আমাৰ গোসাইগাঁও সমষ্টিত বুলি নহয়, আমাৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন সমষ্টিত এতিয়া হাজাৰ হাজাৰ আমাৰ ভোটাৰ ৰাইজ ইপিপিএলত যোগদান দি আছে। আগন্তুক আমাৰ যি MP ইলেকশ্যন আছে ইয়াৰ আগতে আমাৰ দলটো শক্তিশালী কৰাৰ কাৰণে এইটো আমাৰ এটা হাতত প্ৰচেষ্টা আমি লৈছোঁ। আজি কংগ্ৰেছ আৰু BPFৰ মেইনলি আছে, AIUDFৰো আছে, AIUDF কংগ্ৰেছ আৰু BPF তিনিটা দলৰ পৰা ইয়াতে যোগদান কৰিছে। অকল বিটিআৰ অঞ্চলে নহয়, বিটিআৰৰ বাহিৰতো গোসাইগাঁও সমষ্টিটো পৰে। তো সেই হিচাপে বাহিৰৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব। ইতিমধ্যে যিটো নদী বান্ধ আমাৰ যিটো সমষ্টিৰ MCLA সজল সিংহ ডাঙৰীয়াই যোৱা সময়ত বহুত লাগি আছিলে, উইলছন হত্যা ডাঙৰীয়াই এই কথাবিলাক কৈ আছিলে। মুখ্যমন্ত্ৰীৰ আগত ধীৰণ বসুমতাৰী ডাঙৰীয়া MLA হোৱা এইখন এটা এলাইন চৰকাৰ। গতিকে আমি সকলো মিলি জুলিকে আমি কাম কৰি আছোঁ। সকলোৰে আশা আকাংক্ষা পূৰণ হ'ব লাগিব। এতিয়াও BTC অঞ্চলৰ পৰিৱেশটো বিনষ্ট কৰিবৰ কাৰণে কিছুমান মানুহে লাগি থাকে আৰু আমি সকলো এইটো ঠিক হ'ব লাগিব। ইয়াৰ পৰিৱেশ যদি বেয়া হয়, ইয়াত কোনোবা বড়ো, ইয়াত কোনোবা ৰাজবংশী বা কোনোবা এটা মাইনৰিটি বা আদিবাসী বেয়া হ'ব এইটো নহয়, সকলোৰে কাৰণে বেয়া হ'ব। গতিকে যোৱা তেনেকুৱা বহুতখিনিয়ে চেষ্টা কৰি আছে। তো সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ যি পৰিৱৰ্তনৰ যাত্ৰা, যি স্থায়ী শান্তি অনাৰ কাৰণে যিটো নতুন এটা জাগৰণ, এই জাগৰণত আপোনালোকে